ভয়ংকৰ বিপদত নাগাৰা নামেৰে ভাইৰেল হোৱা কৰিশ্মা নাথ। পেপে নাগাৰা নামেৰে সমগ্ৰ অসমতেই জনপ্ৰিয় হৈ পৰা পাঠকনীগৰাকী ইমান ডাঙৰ বিপদত পৰিব বুলি কোনোৱে ভবা নাছিল। এতিয়া কি হ'ব কৰিশ্মা নাথৰ? আকৌ নাম পৰিৱেশন কৰিবনে কৰিশ্মা নাথে? এনেকুৱা কি ডাঙৰ বিপদত পৰিল কৰিশ্মা নাথে? এই সকলোবোৰ কথা জনাম। তাৰ আগত যদি আপুনি আমাৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, আজি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত পেপে নামটো বহু বেছি ভাইৰেল হৈ আছে। লগতে ভাইৰেল হৈছে পেপে গোৱা কৰিশ্মা নাথ। কিন্তু এতিয়া কৰিশ্মা নাথনো কি বিপদত পৰিল? বন্ধু বান্ধৱীসকল, অসমৰ নাগাৰা নাম সংঘই কৰিশ্মা নাথক এঘৰীয়া কৰিছে। এতিয়া কৰিশ্মা নাথৰ লগত কোনো পাত্ৰই নাম লগাব নোৱাৰিব। যি ঠাইত কৰিশ্মা নাথে নাম পৰিৱেশন কৰে, সেই ঠাইত আন বেলেগ নাম দলে নাম পৰিৱেশন কৰিব নোৱাৰিব। এই সন্দৰ্ভত কৰিশ্মা নাথে মন্তব্য কৰে যে কৰিশ্মা নাথে ইমান ডাঙৰ একো ভুল কৰা নাই। নাগাৰা নামত আগতেও বিহু সুৰ বা ধেমেলীয়া গীতৰ সুৰ বা আধুনিক গীতৰ সুৰ ব্যৱহাৰ হৈ আহিছে। কিন্তু বৰ্তমান কেৱল কৰিশ্মা নাথকে নিচানা কৰা বুলি মন্তব্য কৰে কৰিশ্মা নাথে। বাৰু যিয়ে নহওক, আপোনাৰ মন্তব্য জনাব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।